বন্ধু বান্ধৱীসকল বিটক ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আধাৰ কাৰ্ডৰ যোগেদি কেনেকৈ ড্ৰাইভিং লাইসেন্স অনলাইন এপ্লাই কৰা হয় সেই বিষয়ে আজি এই ভিডিঅ'টিত সবিশেষ দেখুওৱা হ'ব। ভিডিঅ'টি শেষলৈ চাব। যদি চেনেলটি সাবস্ক্ৰাইব কৰিছে তেন্তে ধন্যবাদ আৰু যদি নাই কৰা তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটি ক্লিক কৰি নটিফিকেশন অল কৰক এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি টাইপ কৰিব ড্ৰাইভিং লাইসেন্স অনলাইন এপ্লাই আৰু সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেকৈ ওলাই আহিব। এতিয়া ইয়াত চাওক পৰিবহন.gov.in ড্ৰাইভিং লাইসেন্স হেতুত ক্লিক কৰিব। তাৰ পিছত এনেকৈ ওলাই আহিব। এতিয়া চাওক ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিস হেতুত ক্লিক কৰিব। ওপৰৰ পৰা 2 নম্বৰটো ক্লিক কৰাৰ পিছত নেক্সট সিলেক্ট ষ্টেট নেম হেতুত ক্লিক কৰিব। তাৰ পিছত ড্ৰপ ডাউন লিষ্ট ওলাব। ইয়াত ষ্টেটটো সিলেক্ট কৰিব। যেহেতু মই আসাম সেইকাৰণে আসাম সিলেক্ট কৰিলোঁ। এতিয়া এপ্লাই লাৰ্ণাৰ লাইসেন্স হেতুত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কন্টিনিউ যেটো বটন আছে হেতুত ক্লিক কৰিব। এতিয়া প্ৰথমটোতে টিক মাৰ্ক হৈ থাকিব দিব। তাৰ পিছত সাবমিট বটনত ক্লিক কৰিব। যেহেতু আমি প্ৰথম এপ্লাই কৰিম গতিকে ওপৰটোত টিক মাৰ্ক হৈ ক্লিক কৰিব। এতিয়া ইয়াত চাওক সাবমিট ভায়া আধাৰ অথেন্টিকেশন ওকে ক্লিক কৰি এতিয়া ইয়াত ষ্টেটটো আহিছে আধাৰ নাম্বাৰ হেতুত সিলেক্ট কৰি ইয়াত আধাৰ নাম্বাৰটো টাইপ কৰিব। যিজন ব্যক্তিৰ বা যিগৰাকী ব্যক্তিৰ ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব তেখেতৰ আধাৰ নাম্বাৰটো ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত ইয়াত কন্টিনিউ OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰত এটা OTP পাছৱৰ্ড যাব বা এটা ওৱান টাইম পাছৱৰ্ড যাব হেতু ইয়াত টাইপ কৰিব। টাইপ কৰি তলত চাওক তিনটা চিন থকা আছে সেই গুটিকেটাত সিলেক্ট কৰিব। সিলেক্ট কৰি অথেন্টিকেশনত ক্লিক কৰিব। অথেন্টিকেট হেতুত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক যিজন ব্যক্তি আমি আধাৰ কাৰ্ডত টাইপ কৰিছো তেখেতৰ ডিটেইলছ ওলাই আহিছে। এতিয়া আমি ইয়াত কিছুমান ডাটা আছে চেঞ্জ কৰিব নিদিয়ে। আধাৰত যি আছে তেনেকৈ হ'ব, কিন্তু কিছুমান ডাটা আমি ইয়াত টাইপ কৰিব লাগিব বা চেঞ্জ কৰিব ইয়াত আমি ভৰাব লাগিব। এতিয়া আমি প্লেস অফ বাৰ্থ হেতুত আমি ইয়াত টাইপ কৰিম জন্মৰ স্থান। আকৌ RTOটো সিলেক্ট কৰিব। ওপৰতে আছে RTOটো নগাঁও যেহেতু গতিকে মই নগাঁও সিলেক্ট কৰিলোঁ। তাৰপিছত কোৱালিফিকেশ্যন সিলেক্ট কৰিব। কোৱালিফিকেশ্যনটো যি হয় হেতুত ক্লিক কৰিব। সিলেক্ট কৰিব। ইয়াতে আছেই। তাৰপিছত আছে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। ইয়াত ইটো নাম্বাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে বা আধাৰ কাৰ্ডৰ লগত বনাওঁতে দিছিলে সেই নাম্বাৰটোহে ইয়াত টাইপ কৰিব। আকৌ ইমাৰ্জেন্সি নাম্বাৰ মোবাইল নাম্বাৰ ইয়াত তাত আন নাম্বাৰো দিব পাৰে আৰু নিদিলেও অসুবিধা নাই। ইমেইল ID যদি আছে ইমেইল IDটো দি দিব। এতিয়া ইয়াত আছে আইডেন্টিফিকেশ্যন মাৰ্ক। এতিয়া দুটা আছে ইয়াত মানে দেহত কিবা যদি কাটা চিঙা কিবা মাৰ্ক থাকে তেন্তে ইয়াত হেতু দি দিব। তাৰপিছত আহিল প্ৰেজেন্ট এড্ৰেছ। এতিয়া ইয়াত এড্ৰেছ সিলেক্ট সাব ডিস্ট্ৰিক্ট যেটো হয় হেতু টাইপ কৰিব। তাৰপিছত ভিলেজ অটোমেটিক ড্ৰপ ডাউন লিষ্টত আহি যাব সেই ভিলেজ সেই মতেদি ইয়াত সিলেক্ট কৰিব। তাৰপিছত হাউস নাম্বাৰটো দিব লাগিব। তাৰপিছত ইয়াত কিমান বছৰৰ পৰা আছে হেতু ইয়াত দিব লাগিব। ডিউৰেশ্যন অফ ষ্টে প্ৰেজেন্ট এড্ৰেছত কিমান বছৰৰ পৰা আছে হেতু দি দিব। যদি জন্ম পাই একে ঠাইতে আছে তেতিয়াহ'লে যদি বয়স 30 বছৰ হৈছে তেতিয়াহ'লে 2 বছৰমান কমাই 28 বছৰমান দি দিব। সেম দিলে কেতিয়াবা নলয়। এতিয়া ইয়াত তলত আছে চাওক কি এপ্লাই কৰিব। ইয়াত LMV আছে, মটৰচাইকেল উইথ গিয়াৰ আছে, মটৰচাইকেল উইথাউট গিয়াৰ আছে। তাৰমানে স্কুটি যিসকলে এপ্লাই কৰে হেতুৱে। যেহেতু মই লেডিজৰ এপ্লাই কৰি আছোঁ ইয়াত স্কুটিটো দিছোঁ গতিকে মটৰচাইকেল উইথাউট গিয়াৰ হেতুত সিলেক্ট কৰিলোঁ। সিলেক্ট কৰাৰ পিছত ইয়াত আছে সেল্ফ ডিক্লেৰেশ্যন। সেইখন ক্লিক কৰাৰ লগে লগে এটা পেজ আন এখন পেজ ওপেন হ'ব। ইয়াত সিলেক্ট কৰিব। ইয়াত যিকেইটা আছে অপশ্যন গোটেইকেইটা নো দিব, কিন্তু এটাত আপোনাৰ ইয়েছ দিব লাগিব। 2 নম্বৰত আছে ইয়েছ দিয়াৰ পিছত हेतु हम न जदि येस निदिए तेंते हेतु भेरिफाई নহব।
এতিয়া সাবমিট বটনত ক্লিক কৰিব লাগিব আকৌ ইয়াত দিছে আই এম উইলিং টু ডনেট এটো যদি ইন কেস পাৰ্ট এক্সিডেন্ট বা ডেথ হয় যদি ডনেট কৰিব বিচাৰে এটোত ইয়েছত দিব আৰু যদি নিবিচাৰে তেনে নোট দিব ওকেত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওকে হৈ গ'ল এতিয়া একনলেজমেন্ট এপ্লিকেন্ট ৰেজিষ্ট্ৰেচন স্লিপ একনলেজমেন্ট নাম্বাৰ ওলাই গৈছে এপ্লিকেন্ট নাম্বাৰ ইয়াত ডেট অফ বাৰ্থ ইয়াত সকলোখিনি আছে যদি আৰু এটা কথা কৈ থওঁ যদি ব্লাড গ্ৰুপটো জানে দি থব আৰু যদি নাজানে তেতিয়া হলটো উপায় নাই ওকে ক্লিক কৰিব এতিয়া এইখন প্ৰিন্ট কৰি থব বা পিছতো প্ৰিন্ট কৰিব পাৰে পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ পিছতহে প্ৰিন্ট কৰিব লাগিব এতিয়া নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত তললৈ আহিব অহাৰ পিছত ইয়াত চাওক আপলোড ফটো এণ্ড সিগনেচাৰ যদি আধাৰ কাৰ্ড দি এপ্লাই কৰে ড্ৰাইভিং লাইসেন্স তেন্তে ফটো আপলোড কৰিব নালাগে অকল সিগনেচাৰটো আপলোড কৰিলে হ'ব আৰু যদি আধাৰ কাৰ্ড দি এপ্লাই নকৰে তেন্তে ফটো আৰু সিগনেচাৰ দুইটা আপলোড কৰিব লাগিব সিগনেচাৰটো বগা কাগজ এখনত ব্ল্যাক পেন ইউজ কৰি সাইন কৰিব সিগনেচাৰ কৰিব সাইন কৰাৰ পিছত সেইখন কম্পিউটাৰ বা স্ক্যান কৰি ফটোশ্বপত স্ক্যান কৰি লৈ ল'ব স্ক্যান কৰি তাৰ পিছত হেতু আপলোড কৰি দিলে ফটোৰ লগতে আপোনাৰ সিগনেচাৰটো আপলোড হৈ যাব তে মই স্ক্যান কৰি লৈছো ফটোশ্বপত 200 ডিপি দিব কমো দিব পাৰে এতিয়া সৰুকৈ ধুনিয়াকৈ কাটি ল'ব সিগনেচাৰটো গোটেই পেজটো আপলোড নকৰিব ক্ৰপ কৰি ল'ব সেভ কৰি ললো এতিয়া যেটো ফোল্ডাৰত বা যত সেভ কৰিছিলো তাৰ পৰা আমি সিগনেচাৰটো ইয়াত আপলোড কৰিম আপলোড ডট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ফটোৰ লগতে সিগনেচাৰটো আহি গৈছে এতিয়া আমাৰ ফটো আৰু সিগনেচাৰ হৈ গ'ল আপলোড কৰা সেভ ফটো এণ্ড সিগনেচাৰ হেতুত ক্লিক কৰিব সেভ হৈ যাব কৰিব ওকেত ক্লিক কৰিব আপলোড সাকসেসফুলি মেসেজ আহিব তে নেক্সট বটনত ক্লিক কৰিব নেক্সট কৰাৰ পিছত তে তললৈ টানিব ইয়াত চাওক আমাৰ যিকেইটা হোল সেইকেইটা কমপ্লিটেড দেখাইছে আৰু যেটো নাই হোৱা হেতুত ৰেড কালাৰ আছে ৰেড কালাৰ হৈ আহিছে এতিয়া ফিজ পেমেন্ট আমি কৰিম প্ৰসিডত ক্লিক কৰিলো ফিজ পেমেন্টৰ বাবে স্কুটি যেহেতু এপ্লাই কৰিছিল অকল গতিকে 150 আহিছে আৰু এফালে 50 আহিছে এলএল টেষ্টৰ বাবদ 50 টকা এতিয়া ইয়াত বেংক গেটৱে দিব ই গ্ৰাস আৰু ইয়াত কেপচা যেটো আছে কেপচাটো ইয়াত টাইপ কৰিব টাইপ কৰাৰ পিছত পে নাওত ক্লিক কৰিব এনেকৈ ওলাই আহিব এতিয়া আই এগ্ৰি হেতুত সিলেক্ট কৰি proceed to payment proceed for payment হেতুত ক্লিক কৰিব আই এগ্ৰিটোত সিলেক্ট কৰি ল'ব অনলাইন পেমেন্ট কৰিব লাগিব এটিএম কাৰ্ড ডেবিট কাৰ্ড টি পেমেন্ট কৰিব পাৰে পেটিএম দি কৰিব পাৰে আৰু নেট বেংকিং দিও কৰিব পাৰে তে প্ৰসেসিং হৈছে কেছক ইয়াত ডিটেইলছ ওলাই আহিছে ইয়াত সিলেক্ট বেংক হেতুত ক্লিক কৰিলে ড্ৰপ ডাউন লিষ্টত ওলাব কি বেংকৰ থ্ৰু দি আপুনি পেমেন্ট কৰিব পাৰে এক্সিস বেংক এইচডিএফসি বেংক ষ্টেট বেংক আইসিআইসি বেংক ইয়াত চাৰিটা বেংক ওলাইছে আইসিআইসি বেংক সিলেক্ট কৰিছো
সিলেক্ট কৰাৰ পিছত প্ৰচিড ফৰ পেমেণ্ট সেইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত এটা মেছেজ আহে সেইটো ফটো মাৰি থৈ দিব তাৰপিছত ওকেত এটা নাম্বাৰ এটা আহিছে তাৰপিছত ওকেত ক্লিক কৰিব এতিয়া ইয়াত আহিছে চাওক ICICI বেংক নেট বেংকিং ৰিটেল কৰ্পৰেট মই ৰিটেলত সিলেক্ট কৰিম তাৰপিছত কনফাৰ্মত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত মই ইউজাৰ আইডি আছে ইউজাৰ আইডিও থ্ৰু মই নেট বেংকিং ওপেন কৰিব পাৰোঁ বা মোবাইল নাম্বাৰ থ্ৰুদিও মই নেট বেংকিং ওপেন কৰিব পাৰোঁ ওপৰত লিখা আছে ICICI বেংক সেভিং একাউণ্ট এতিয়া মই ইউজাৰ আইডি সিলেক্ট কৰিছোঁ ইউজাৰ আইডি মই টাইপ কৰিম আকৌ তলত আছে পাছৱৰ্ড সেই পাছৱৰ্ড টাইপ কৰিব লাগিব পাছৱৰ্ড টাইপ কৰাৰ পিছত লগইন বটনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত মোৰ নেট বেংকিং ওপেন হ'ব আৰু তাৰ পৰা পইচা কাটা যাব এতিয়া OTP মোৰ মোবাইলত আহিছে সেইটো মই ইয়াত টাইপ কৰিব লাগিব OTP-টো পে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে চাওক কাৰ্ড আহিছে কাৰ্ডৰ ডিটেইলছ ইয়াত টাইপ কৰিব লাগিব হৈ গ'ল পেমেণ্ট এতিয়া অটোমেটিক ৰিফ্ৰেছ নকৰিব পেজটো নিজে ল'ব হৈ গ'ল ক্লিক হিয়াৰ ফৰ প্ৰিণ্ট ৰিচিপ্ট সেইটোত ক্লিক কৰিলে ৰিচিপ্টখন আমি প্ৰিণ্ট কৰিব পাৰোঁ পেমেণ্ট ৰিচিপ্টখন এতিয়া ইয়াত আহিছে একনলেজমেণ্ট নাম্বাৰ আহিছে তাৰপিছত ইয়াত কেপচাৰটো টাইপ কৰিব লাগিব টাইপ কৰাৰ পিছত প্ৰিণ্ট ৰিচিপ্টত ক্লিক কৰিলে আমাৰ ৰিচিপ্টখন প্ৰিণ্ট হ'ব এক্সাম অনলাইনতে দিব পাৰিব LL টেষ্ট সেই LL টেষ্টৰ ভিডিঅ' নেক্সট পাৰ্টত বনাই দিম গতিকে নেক্সট পাৰ্টটো চাবলৈ নাপাহৰিব এতিয়া প্ৰিণ্ট কৰিছোঁ ভিডিঅ'টি অলপ দীঘলীয়া হৈছে কিয়নো সকলোখিনি প্ৰেক্টিকেলি দেখুৱাব লগা হৈছে গতিকে উপায় নাই গোটেইখিনি ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ চাব স্কিপ নকৰিব স্কিপ কৰি ভিডিঅ' চালে বুজি নাপাব কোনোবা ষ্টেপ ৰৈ যাব পিছত আকৌ প্ৰব্লেম হ'ব গতিকে কমপ্লিট প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিসলাইক কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই পুনৰ লগ পাম ধন্যবাদ